আহক ৰাইজ আহক, সকলো লোকে লৈ আনিছে এটা ভাল দৰৱ, যিটো দৰৱে সলাব আপোনালোকৰ জীৱন। চুলি সৰি যোৱা তপা, জন্মগত তপা, সকলোৱে বান্ধিব পাৰিব চুলিৰ খোপা। আহক ৰাইজ আহক, আপোনালোকৰ বাবে বিশেষ দৰৱ। আহক ৰাইজ। ঐ চেপেটা, চা আহিছে নেকি কাষ্টমাৰ? কাষ্টমাৰ বাৰু আহি যাব ছাৰ, পিছে আপোনাৰ চুলিখিনি আঠা লগালে নে নাই ভালকে? কাষ্টমাৰ আগতে চুলিখিনি সৰি পৰিলে হ'লেই আৰু। তেতিয়া ভাবিব কাষ্টমাৰে, এইটো গৰুটো চালা, নিজৰ মূৰতে চুলি না তপাটো চালা, আমাক চুলি গজাবলৈ আহিছে বুলি। লুটিম আজি কাউৰী চুকৰ মানুহক আজি লুটি আদায় দিম। আহক আহক কাউৰী চুকবাসী টপা ৰাইজ, আপোনালোকৰ টপা মূৰত চুলি গজাবলৈ আহি গ'ল চুৰেন ডক্তৰ। আহক ৰাইজ আহক। 2 hours later. আৰে লালকাই তই সঁচাকে কৈছ নেকি? মোৰ বিশ্বাসে হোৱা নাই চোন। আৰে গাঁওবুঢ়া চাপ, মই সঁচাকে নকৈ মিছাকে কম নেকি? গোটেই গাঁৱত এলাউন্স কৰি ফুৰিছে, জন্মগত তপা, চুলি সৰা তপা, সকলোৱে বান্ধিব পাৰিব চুলিৰ খোপা, এনেকৈ কৈ এলাউন্স কৰি ফুৰিছে। ভালে হ'ল আমাৰ গাঁৱলৈ যে দৰৱ ভাগ আহিলে, মই ভাবি আছিলো কি পংকজ পাঠকৰ তাত গৈ পেলাই চুলি গজাই আহিমগৈ বুলি। এতিয়া খৰচ কমিব আৰু মোৰ। দৰৱ ভাগ আকৌ 1000 টকা। বল একো নহয়, বল চুলি গজিলে হ'ল, যিমানে টকা নলওক। দাইয়া নহব এগাল চেল খালে। হয় দে, 2-3 দিন কোৰ মাৰিলো চালা, চব বেকাৰ গ'ল, চব তোৰ কাৰণেই হ'ল। মোৰ মতে গুটিখিনিয়ে বেয়া আছিলে, গম পাৱনে? নহলে এজোপা হলেও ওলালেই হয় নহয়। আমাৰ ভদৰ বুঢ়ীয়ে ধেউৱা খাং কৈ থাকে নহয়, তাকে হাগুৱাই দিম বুলি ভাবিছিলো, এতিয়া নহব আৰু। গুড নিউজ? তহঁতে কি ফাৰ্ষ্ট ডিভিজন পাছ কৰিলি নি? পৰীক্ষা শেষ হোৱা নাই, আকৌ ফাৰ্ষ্ট ডিভিজন পাছ কৰিলে বোলে, বেলেগ কথা। কি ন? দাদা, আমাৰ গাঁৱত আহিছে টপা মূৰত চুলি গজোৱা ডক্তৰ। তহঁতে সঁচাকে কৈছ নে প্ৰেংক কৰিছ মোৰ লগত? সঁচাকে কৈছো, বিদ্যা খালি দৰৱটোত 1000 টকা ল'ব। 1000 টকাহে চালা, চুলি গজাম আৰু মই লৈ আনিছো ৰ। চালা সৰুৰে পৰা সপোন আছে মোৰ মূৰত চুলি গজোৱা, মই জন্মগত টপা। পুৰা ফূৰ্তি হৈ গৈছে আৰু। পতককে 1000 টকা ফৌককে লৈ আনকচোন বাকচৰ পৰা। গাঁৱলে বোলে টপা মূৰত চুলি গজোৱা ডক্তৰ আহিছে। দৰৱ এটা দিছে, টকা 1000 লৈছে। যাচোন যা, কেনেবাকে মোৰো ওলাই নেকি চুলি। মাৰক ভণ্ডা, মই যদি টপাকেই ধুনীয়া দেখে, মোৰ এই টপা মাথাত চুলি কেইডালমান যদি নাচি থাকে, কমটি ধুনীয়া দেখিম নে? যা পটাপট লৈ আন, যা। কমটি ধুনীয়া দেখিম নে? আকাশে গাতে লবলে মন, সাগৰ তলিত থুবৰে মন। ভবেন্দা এতিয়ালৈকে যাবলৈ পোৱাই নাই, তুমি পাঠ পঢ়িবলৈ আৰম্ভ কৰিলাই। আৰু চুলি নগজিলেও নাই, ট্ৰাইটো কৰি চাব পাৰে ন ভবেন্দা? ৰঙাই বলচোন, কিনো দৰৱ দিছে, বলচোন গৈ চাওঁ। মা, যোৱা তুমি খানা ৰেডি কৰাগৈ, আমি পটককে গৈ আহোগৈ, বেয়া ভোক লাগিছে। জানো পাই, আমাৰ ভবেন্দাই কিহৰ মূৰত চুলি গজা দৰৱ আনিবলৈ কৈছে। 100% গেৰেণ্টি নে? চুলি 3 দিনতে গজি যাব। 500% গেৰেণ্টি দিছো, চুলি গজিবই গজিব। উদাহৰণস্বৰূপে মোৰ পিছত থকা ল'ৰাটো মস্ত টপা আছিলে, ইয়াক তেল সানি গোটেই চুলি খোপা বান্ধিব পৰা কৰি পেলালো। তেতিয়াহ'লে বিশ্বাস কৰিছো, তেতিয়াহ'লে আমি গৈ থাকো। ৰাতিকে যেতিয়া আপোনালোকে তেলটো সানিব, তেতিয়া এডাল দুডাল ওলাই যাব, টেনচন নকৰিব। তেতিয়াহ'লে বহুত ভাল কথা। আজিচোন একেবাৰে ইনকাম বঢ়িয়া। 25 টকাকে কিনি অনা বটল 1000 টকাকে বেচিছো, ইনকাম কেনেকে ধুনীয়া নহব? কমেও 11-12টামান বেচিলো ন। 16টা আছেগৈ নি? চাই দে, টপা কাষ্টমাৰ আহিছে। আহক ৰাইজ আহক, আপোনালোকৰ টপা মূৰত চুলি গজাবলৈ মই চুৰেন ডক্তৰে এটা ভাল দৰৱ লৈ আনিছো। আহক ৰাইজ আহক। ছাৰ, বাকী ভাল?
আছো আৰু দে টপা মাথা আশীৰ্বাদত ঐ দিয়ক দিয়ক মোকো দৰৱ এটা দিয়ক পিছে কথা এটা নহয় মোৰতো বয়স হৈছে মোৰ পিছে চুলি গজিলে বগাকে গজিব নে কোলাকে গজিব সেইটোৱেতো চুৱেন ডক্টৰ কামাল কোলাকে গজিব কোলাকে এই সৰু ল'ৰা ছোৱালী যেনেকে কোলাকে গজে যে তেনেকে মোৰ এতিয়া দেখিছেনে নাই মোৰ 60 বছৰ হৈ গ'ল গোটেই দাড়ি চুলি চেলাৰীলৈকে কলা চব এইবোৰ দৰৱৰ কামাল দিয়ক 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 তেতিয়াহ'লে মোকো এটা দিয়ক এয়া লওক 500 টকীত 2খন আছে পিছে অখনটোক নকৰিব দেই খুচৰা এটকি এটকাও নেপালো নহয় হৈ যাব এটকিহে একো নাই দিয়ক ছাৰ তেতিয়াহ'লে 3 দিনত গজি যাব আৰু ন চুলি 3 দিনত আপোনাৰ চুলি একেবাৰে জপৰা বান্ধি খোপা বান্ধিব পৰা হৈ যাব আজি যেতিয়া আপুনি গধূলি লগাব তেতিয়া এডাল দুডালকে আহিবলৈ ষ্টাৰ্ট কৰিবই চাবচোন আপুনি ছাৰ আৰু এজন আপোনাৰ কাষ্টমাৰ আহিছে আমাৰ গাঁৱৰ ডেকা পাপা বাদেকাই আপুনি ললেই নেকি ললো শুভ কামত দেৰি কিহৰ ৰাম 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 ইমান ধুনীয়া বডি বিডাল থকা ল'ৰাটো টপা হৈ আছে কি যে কথা কওঁ আৰু তহঁতে দেই দাদা দিয়কচোন মোকো দৰৱ এটা দৰৱ দুটাই আছে দুটাকো লৈ পেলাই থৈ দিয়া তুমি আপুনি কৈছে যেতিয়া আৰু লৈয়ে থৈ দিয়ক কাৰোবাক দি দিম পিছে চুলি গজিব নহয় গজিব মানে তুমি 3 দিনতে টপাৰ পৰা একে ৰকষ্টাৰ হৈ যাবা ৰকষ্টাৰবোৰৰ দেখা নাই একে জপৰা জপৰি চুলি তেনেকে হৈ যাব আপোনালোকে টেনচনে নল'ব 3 দিন মই গেৰেণ্টি দিছো নহয় তেতিয়াহ'লে আমি গৈ থাকো আমাৰ দৰৱ পাতিবিলাকো শেষ হ'ল নহয় দাদা আপোনাৰ ফোন নাম্বাৰটো দি থৈ গ'লে ভাল হ'লেহেঁতেন নেকি হ'ব অহা যোৱা হৈয়ে থাকিব নহয় খালি তুমি ৰাতি শোৱাৰ আগত একেবাৰে তেতিয়াকে লগাই থৈ দিবা মূৰত ৰাতিপুৱালৈ একেবাৰে চুলি গজিয়ে আছে তেতিয়াহ'লে আমি গৈ থাকো এতিয়া ছাৰ টেবুলখন নিনিয়ে নি লৈ যাওক আকৌ পাহৰিছে নেকি টেবুলখন নালাগে এতিয়া থাকক আমি কাইলৈ আহিমে খালি আপোনালোকে গোটেই গাঁৱৰ মানুহ টপা মানুহক জনাই দিব যে আমি কাইলৈ আকৌ আহিম বুলি দেই বাই বাই ভৱেন এইটোচোন নিজৰ মূৰতে চুলি নাই আমাক কি চুলি গজাব চালা তই মানে আমাক ঠগিবলৈ আহিছ তোৰ নিজৰ মূৰতে চুলি নাই তই আমাক মানে লুটিবলৈ আহিছ তোক আজি যা গাড়ী উঠাটো ধৰিব চালে এইটো পলাব নহ'লে এতিয়া মাফ কৰি দিয়ক দাদা মাফ কৰি দিয়ক আপোনালোকৰ টকা আমি ঘূৰাই দিম মাফ কৰি দিয়ক মা তহঁতক আজি